মইনাহঁত নমস্কাৰ। নমস্কাৰ বাইদেউ। আজি মই তোমালোকক এটা সাধু কম। তোমালোকে সাধু শুনি ভাল পোৱা নহয়? হয় বাইদেউ। সাধুটোৰ নাম হৈছে যি কৰিবা ভাবি চিন্তি কৰিবা। যিকোনো কাম কৰাৰ আগতে আমি কি কৰিব লাগিব? ভাবি ল'ব লাগিব। এটা বিষাক্ত সাপ আছিল দেই। সাপটোৱে নৈ কাষত শুই শুই তপত ৰ'দৰ আনন্দ লৈ আছিল। সাপটোৱে কি কৰিছিলে? নৈৰ কাষত শুই কি কৰিছিলে? ৰ'দৰ তাপ লৈ আছিলে। গম পাইছা? যেতিয়া গাত তাৰ তাপ লাগিছিলে তেতিয়া তাক ফূৰ্তি লাগিছিলে, আনন্দ লাগিছিলে। সি সেনেকা শুই থাকোতে তেতিয়া ক'ৰ পৰা জানো এটা কলা কাউৰী উৰি আহিল। উৰি আহি কলা কাউৰীটোৱে সাপডালক শুই থকা দেখি সি মনতে বৰ আনন্দ পালে। কাউৰীটোৱে ভাবিলে মোৰ আহাৰ হ'ল আৰু। তেওঁ কি কৰিলে? সাপডালক নিজৰ ঠেঙত জপতিয়াই ধৰি আকাশলৈ উৰা মাৰিলে। ক'ত উৰা মাৰি লৈ গ'ল? আকাশলৈ লৈ গ'ল। তেতিয়া সাপডালে নিজকে কাউৰী ঠেঙৰ পৰা এৰুৱাবলৈ পাৰ্যমানে চেষ্টা কৰিলে। বহু চেষ্টা কৰিও সফল হ'ব নোৱাৰিলে। কাউৰীয়ে এনেকুৱা জপতিয়াই ধৰিছে নহয়, সাপডালে ইফালে সিফালে এৰুৱাবলৈ চেষ্টা কৰিছে কিন্তু নোৱাৰিছে। সাপডালে খঙত ফুচফুচাবলৈ ধৰিলে। তাৰ বেলেগ খং উঠিছে মানে সাপডালৰ। একদম কি কৰিম কি নাই। এতিয়া তোমালোকক এনেকুৱা কোনোবাই যদি জপতিয়াই ধৰে খং উঠিব নহয়। সেই তেনেকুৱা সাপডালকো খং উঠিছে। বুজি পাইছা নহয়? কি কৰিছিলে কাউৰীটোৱে? কাউৰীটোৱে কি কৰিছিলে? সাপডালক থাপ মাৰি ধৰি আকাশলৈ উৰা মাৰিছিলে। তেতিয়া সাপডালে এৰুৱাবলৈ নোৱাৰি খঙতে ফুচফুচাবলৈ ধৰিলে। আৰু যেতিয়া নোৱাৰিলে খঙতে তাৰ বিষাক্ত দাঁতেৰে কাউৰীটোৰ দিলে খুট মাৰি। কাউৰীটো খুট মাৰি দিলে। কিছু সময়ৰ পিছত বিষে প্ৰভাৱ দেখুৱাবলৈ ধৰিলে। সাপে খুটিলেতো মানুহ যেনেকুৱা মৰি যায় তেনেকুৱা কি হয়? কাউৰীটোৰো গোটেই মানে গাটোত বিষ হৈ গ'ল। কলা কাউৰীটো বিষত ছটফটাই আকাশৰ পৰা মাটিত সৰি পৰিল। সাপটোৱে মৰিবলৈ ধৰা কাউৰীটোৰ ঠেঙৰ পৰা ওলাই পলাই গ'ল। যেতিয়া সি কাউৰীটোৰ তলত পৰি গ'ল তেতিয়া কি হ'ল? কাউৰীটোৰ ভৰিখন কি হ'ল? যেনেকুৱা ঠেঙত ধৰিছিলে জপতিয়াই তেতিয়া ঢিলা হৈ গ'ল। ঢিলা হৈ যোৱাৰ লগে লগে সাপডাল একদম নিজৰ প্ৰাণ ৰক্ষা কৰি দৌৰ মাৰি পলাই গ'ল। শুনি বুজিছা নহয়? হয় বাইদেউ। কাউৰীটো এতিয়া মৃত্যুৰ দুৱাৰ তলিত থিয় হৈ আছিল। সিটো মৰিবই। কাউৰীটো এতিয়া মৰিব। সাপে খুটি দিছে, গোটেই গাত তাৰ বিষ হৈ গৈছে। গতিকে মৰিবই লাগিব, নহয় জানো? হয় বাইদেউ। সাপৰ বিষাক্ত কীট কাউৰীৰ গোটেই শৰীৰত বিয়পি পৰিছিল। বিষ কি হৈছিলে? গোটেই কাউৰীটোৰ শৰীৰত হৈ গ'ল। মৃত্যুৰ কিছুক্ষণ পূৰ্বে তেওঁ ভাবিলে মৰিবৰ হৈছে আৰু। তেতিয়া সি ভাবিছে, কিয় মই এই কথাটো প্ৰথমে ভাবিব নালাগিছিলে নে? মই একো নভবা নিচিন্তাকৈ এটা বিষাক্ত সাপক উঠাই লৈছিলোঁ, যাৰ পৰিমাণ এতিয়া মই ভুগিব লগা হৈছে। মইনাহঁত, তোমালোকে এই সাধুটোৰ পৰা কি বুজি পালা বাৰু? কেতিয়াও নভবা নিচিন্তাকৈ একো কাম কৰিব নালাগে। ভাল, মন দি শুনিছা তোমালোকে দেই। সেইকাৰণে কেতিয়াও আমি যিকোনো কাম কৰাৰ আগতে ভাবি চিন্তি ল'ব লাগে। গম পাইছা? নভবা নিচিন্তাকৈ আমি কেতিয়াও কোনো কাম কৰিব নালাগে। আজি নভবা নিচিন্তাকৈ কাউৰীটোৱে সাপডালক, বিষাক্ত সাপডালক ধৰি লৈ যোৱাৰ কাৰণে আকাশলৈ উৰা মাৰি যোৱাৰ কাৰণে কি হ'ল? তেওঁক সাপে খুটিলে। সাপে খুটাৰ পিছত তেওঁ এতিয়া
মৃত্যু তেওঁৰ অনিবাৰ্য, সি মৰিবই আৰু সি আৰু নাবাচে। মৰাৰ আগত ভাবিলে এতিয়া কি হ'ব? আগতে যদি ভাবিলে হয় যে ইয়াততো সাপৰটো বিষ আছে, তাক যদি মই উঠাই লওঁ, তাক যদি মই খাব চেষ্টা কৰোঁ, তেতিয়াহ'লেতো সি মোক মাৰিব, সেইটো চিন্তা কৰি ল'ব লাগিছিলে। গম পাইছানে? তো এটা কথা শুনা, তোমালোকক মানুহক যদি সাপে খুটে, ক'ৰবাত যদি কাম কৰি থাকোঁতে, এনেই কেতিয়াবা সাপেতো পটককৈ নুখুটে নহয় জানো? কেতিয়াবা কিবা বিপদত পৰিলেহে সেই সাপে খুটে, এনেই পটককৈ একদম আহি খুটি নিদিয়ে। সেইকাৰণে সাৱধানে থাকিব লাগে, হাবি জংঘল ফালে যাব নালাগে, আৰু সেইকাৰণে জোতা মোজা পিন্ধি থাকিব লাগে। গম পোৱা নহয়? জোতা মোজাও পিন্ধি থাকিলে মানে সাপে খুটিলেও বা কিবা বিষাক্ত কীট পৰুৱা পোক পৰুৱাই খুটিলেও মানে তেতিয়া জোতাটোত লাগে, ভৰিত নালাগে ডাইৰেক্ট। সেইকাৰণে তোমালোকে কি কৰিবা, জোতা পিন্ধিবা, হাবিয়ে হাবিয়ে ঘূৰি নুফুৰিবা। আৰু ওচৰে পাঁজৰে যদি কোনোবা মানুহক সাপে খুটে, তেতিয়া কি কৰিব লাগে, য'ত খুটে সেইডোখৰত একদম টানকৈ ৰছীৰে বান্ধি দিব লাগে, একদম পূৰা টানকৈ ওপৰ ফালে, যাতে তেজটো চলাচল নহয়। তেতিয়া তেজটো ওপৰ ফালে চলাচল নহয়, তেজটো চলাচল হ'লেহে গোটেই গাত বিষটো হৈ যাব, হয় নাই? তো সেইটো কাৰণে বান্ধি দিব লাগে। বান্ধি দিয়াৰ পিছত যিডোখৰত খুটে সেইডোখৰত অকণমান কাটি তেজটো ওলাই যাবলৈ দিব লাগে। আৰু সাপে খুটা মানুহে কেতিয়াও খোজ কাঢ়িব নালাগে। গম পাইছা? যদি সাপে খুটে তোমালোকৰ ওচৰে পাঁজৰে মানুহক কোনোবা খোজ কাঢ়িবলৈ দিব নালাগে, ৰছীৰে বান্ধি দিবলৈ ক'ব লাগে, আৰু লগে লগে চিকিৎসালয় নিব লাগে। চিকিৎসালয় মানে বুজি পাইছা নহয়? কি হয় চিকিৎসালয় মানে? হাস্পাতাল। ওচৰে পাঁজৰে হাস্পাতাল থাকিব, তাত লৈ যাব লাগে আৰু চিকিৎসকক দেখুৱাব লাগে। চিকিৎসক মানে কি গম পাইছা নহয়? ডক্তৰ। আমাৰতো ডক্তৰ বুলি ক'লে বুজি পায়, কিন্তু চিকিৎসক বুলি